আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আজিৰ আন এটা নতুন ভিডিঅ'লৈ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় শুনিছে যে এতিয়া ভোটাৰ আই ডি আৰু আধাৰ কাৰ্ডৰ যিটো লিংক প্ৰচেছ সেইটো চলি আছে আৰু ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰাতো বিভিন্ন ধৰণৰ বিজ্ঞাপন চলাই থকা হৈছে। কিন্তু কথা হ'ল এতিয়া যে আমি কেনেকৈ এই আধাৰ কাৰ্ড আৰু ভোটাৰ আই ডিটো অৰ্থাৎ ইপিক যিটো আমাৰ আই ডি আছে নাম্বাৰ আছে আমি কেনেকৈ লিংক কৰিব পাৰোঁ। একদম প্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ গুগল প্লে ষ্ট'ৰ খুলি ল'ব আৰু তাত আপুনি চাৰ্চ কৰিব ভোটাৰ হেল্পলাইন বুলি। ভোটাৰ হেল্পলাইন বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ এখন এপছ ওলাই যাব, সেইটো চাব যে আপুনি আঙুলিৰ চিন এটা দিয়া আছে, এইটো চাই ল'ব ভালকৈ মাৰ্কটো, সেইটো আপুনি ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত আপুনি অ'পেন ক্লিক কৰিব। অ'পেন ক্লিক কৰাৰ লগে লগে আপোনাৰ এপছখন খোল খাই যাব আৰু তাত আপুনি প্ৰথম কামটো হ'ল আপোনাৰ য'ত আপুনি চাব তাত লিখা আছে ভোটাৰ ৰেজিষ্ট্ৰেশ্যন বুলি, তাত আপুনি ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপুনি তাত একদম লাষ্টত চাব ইলেক্টৰেল অথেণ্টিকেশ্যন ফৰ্ম বা ফৰ্ম 6B বুলি কোৱা হয়, তাত আপুনি ক্লিক কৰিব লাগিব। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি ক্লিক কৰিব লেটছ ষ্টাৰ্ট। তাত আপোনাৰ লিখা আছে ডু ইউ অলৰেডি হেভ ভোটাৰ আই ডি নাম্বাৰ, হয় আছে, যিটো আপোনাৰ য়েছটো ক্লিক কৰিব। য়েছত ক্লিক কৰি নেক্সট ক্লিক কৰি দিব। তাৰপিছত আহিব আপোনাৰ ইয়াত আপোনাৰ যিটো ভোটাৰ আই ডি নাম্বাৰ আছে, আপুনি ভোটাৰ আই ডিখন ল'লে তাত দেখিবলৈ পাব, তাত ওপৰত নাম্বাৰ এটা থাকে, আপুনি সেই নাম্বাৰটো টাইপ কৰি দিব। মই মোৰ এটা নাম্বাৰ টাইপ কৰি দি আছোঁ। আৰু লগতে আপোনাৰ যিখন ষ্টেট আছে ষ্টেট ছিলেক্ট কৰিব আৰু ফেচ ডিটেইলছ মাৰি দিব। যদি আপুনি শুদ্ধকৈ মাৰিছে তেতিয়া আপোনাৰ তাত লিখা আহিব উই হেভ ফাউণ্ড দিছ ৰেকৰ্ড ফৰ ইউৰ এণ্টাৰ্ড ভোটাৰ আই ডি, প্লিজ ক্লিক প্ৰচিড বটন। এতিয়া আপুনি প্ৰচিড বটনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ গোটেইখিনি যিটো আপোনাৰ ডিটেইলছ ভোটাৰ আই ডি ডিটেইলছ আপোনাৰ আহি যাব, তাত আপুনি মিলাই চাব আপোনাৰ হয় নে নহয় বুলি। তাত হ'লে আপুনি আকৌ নেক্সট ক্লিক কৰিব। নেক্সট ক্লিক কৰাৰ লগে লগে আপুনি তাত তলত চাব ইয়াত দিয়া আছে আধাৰ ডিটেইলছ বুলি, আৰু আপুনি ইয়াত আধাৰ ডিটেইলছ যিটো আপোনাৰ আধাৰ নাম্বাৰ হয় সেইটো আপুনি আধাৰ নাম্বাৰটো ইয়াত দি দিব। আপোনাৰ আধাৰ কাৰ্ডৰ পৰা নাম্বাৰটো ইয়াত ইনপুট কৰিব। ইনপুট কৰাৰ পিছত আপুনি ইয়াত মোবাইল নাম্বাৰ এটা দিব। আপুনি যোনটো আপোনাৰ মোবাইল নাম্বাৰ হয় আপুনি নাম্বাৰ এটা দি দিব। নাম্বাৰটো দিয়াৰ পিছত আপোনাৰ ইমেইল আই ডি এটা খুজিব, আপুনি ইমেইল আই ডি এটা এনে দি দিব পাৰে। দিয়াৰ পিছত আপোনাৰ প্লেচটো দিব, আপোনাৰ যোনটো প্লেচ হয় সেইটো প্লেচ দি কেনে আপুনি ডান ক্লিক কৰিব। ডান ক্লিক কৰাৰ লগে লগে আপোনাৰ গোটেইখন 6B যোনখন আপুনি ফৰ্ম ফিল আপ কৰিছে সেইখন আপোনাৰ প্ৰিভিউ আহি যাব। আপুনি নামটো মিলাই চাব আপোনাৰ ঠিকে আছে কিনা। আকৌ ইয়াত আপুনি আকৌ আপোনাৰ আধাৰ নাম্বাৰটো মিলাই চাব। মিলাই চোৱাৰ পিছত আপুনি কনফাৰ্ম যিটো বটন আছে ইয়াত চাওক, ইয়াত ধুনীয়াকৈ আছে কনফাৰ্ম বটন, আপুনি ইয়াত ক্লিক কৰিব। কনফাৰ্ম বটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ এইটো ছাবমিট হৈ যাব, ডিটেইলছ আহি যাব। আৰু তাত আপোনাৰ যিটো ৰেফাৰেঞ্চ নাম্বাৰ এটা আছে সেই ৰেফাৰেঞ্চ নাম্বাৰটো আপুনি এটা স্ক্ৰীনশ্বট মাৰি ৰাখি থ'ব, আৰু তেতিয়া আপোনাৰ ভোটাৰ আই ডি আৰু আধাৰ লিংক হৈ গৈছে বুলি ধৰা হ'ব। তো বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু নিজৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ বন্ধু বান্ধৱীসকল। জয় অসম।